हेलो फ्रेंड्स সকলোকে মোৰ এয়াৰ ষ্টাডি চেনেললৈ স্বাগতম জনাইছো। লাষ্ট ভিডিঅ'ত মই কৈছিলো মই সিলেবাস অনুসৰি কোৱেশ্চন এনসাৰ ডিসকাস কৰিম বুলি। আজি আমি আৰম্ভ কৰিম ল্যাঙ্গুৱেজ 1 অসমীয়া টপিক। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব। প্ৰথমে আমি আৰম্ভ কৰিম অসমীয়া পতিয্যশা সাহিত্যিকসকলৰ বিষয়ে। প্ৰায়বোৰ টেটতে আমি দেখা পাওঁ ইয়াৰ পৰা বহুতো মাৰ্ক থাকে। প্ৰথমে মই শংকৰদেৱৰ বিষয়ে আপোনালোকক সাম্যক ধাৰণা দিম। আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব। মই আসাম টেট পাছ কৰি বৰ্তমান DEEৰ আণ্ডাৰত এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰি আছোঁ। মই মোৰ টেটৰ সময়ত বহুতো ৰিচাৰ্চ কৰি ঘাটি কিছুমান নোট বনাইছিলোঁ। সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই তাৰ পৰা বহুতো উপকৃত হৈছিলোঁ, আপোনালোকেও হ'ব বুলি আশা কৰোঁ। যেহেতু সময় ইমান নাই, সময় কম, গতিকে মই আপোনালোকক ডাইৰেক্টলি মোৰ নোটছৰ পৰাই শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো আমি আৰম্ভ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1949 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1568 চনত। 1949 চনৰ আহিন মাহৰ শুক্লা তিথিত বৰদুৱাৰ আলিপুখুৰীত জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল কুসুম বৰভুৱা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। তেখেতৰ বুঢ়ীমাক আছিল, তেখেতৰ নাম আছিল খেৰহুতি। শংকৰদেৱে 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ তলত পঢ়িবলৈ যায়। শংকৰদেৱৰ প্ৰথম পত্নী 22 বছৰ বয়সত তেখেতে বিয়া কৰাইছিল। তো তেখেতৰ প্ৰথম পত্নী আছিল হৰিবৰ গিৰিৰ ছোৱালী সূৰ্যৱতীক বিয়া কৰাইছিল। শংকৰদেৱৰ দ্বিতীয় পত্নী আছিল আৰু দ্বিতীয় পত্নীৰ নাম আছিল কালিন্দী। এইটো অলপ ভালকৈ মনত ৰাখিব, প্ৰথম পত্নী আৰু দ্বিতীয় পত্নী, এইটো প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। শংকৰদেৱৰ কাব্য গ্ৰন্থসমূহ: হৰিশ্চন্দ্ৰ উপাখ্যান, 2 ৰুক্মিণী হৰণ, 3 বলিচলন, 4 অমৃত মন্থন, 5 অজামিল উপাখ্যান আৰু 6 হ'ল আপোনাৰ কুৰুক্ষেত্ৰ। হৰিশ্চন্দ্ৰ উপাখ্যানখন হ'ল আপোনাৰ শংকৰদেৱৰ প্ৰথম ৰচনা গ্ৰন্থ। এইটো মনত ৰাখিব বাৰু। হৰিশ্চন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ প্ৰথম ৰচনা গ্ৰন্থ। শংকৰদেৱৰ ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থসমূহ: 1 নম্বৰ আপোনাৰ ভক্তি প্ৰদীপ, 2 ভক্তি ৰত্নাকাৰ, 3 নিমি নৱসিদ্ধ সংবাদ, 4 অনাদি পতন। তাৰ ভিতৰত ভক্তি ৰত্নাকাৰ আপোনাৰ শ্ৰেষ্ঠ তথ্যমূলক গ্ৰন্থ আৰু শংকৰদেৱৰ একমাত্ৰ সংস্কৃত ভাষাত লিখা গ্ৰন্থখন হ'ল ভক্তি ৰত্নাকাৰ। এইটো বৰ ইম্পৰ্টেণ্ট। একমাত্ৰ সংস্কৃত ভাষাত লিখা গ্ৰন্থখন হ'ল ভক্তি ৰত্নাকাৰ। মই মোৰ সুবিধাৰ্থে এনেকৈ লিখি ৰাখিছোঁ। আপোনালোকে যদি বিচাৰে এনেকৈ নোটছ বনাই লিখিব পাৰে। একমাত্ৰ সংস্কৃত ভাষাত লিখা গ্ৰন্থ আৰু শ্ৰেষ্ঠ তথ্যমূলক গ্ৰন্থ হৈছে ভক্তি ৰত্নাকাৰ। তাৰপিছত শংকৰদেৱৰ অংকীয়া নাটসমূহ: 1 নম্বৰ হ'ল আপোনাৰ পত্নীপ্ৰসাদ, 2 কেলিগোপাল, 3 কালীয় দমন, 4 ৰুক্মিণী হৰণ, 5 পাৰিজাত হৰণ, 6 ৰাম বিজয়। ইয়াতে মই আপোনালোকক এটা কথা কওঁ, এইবিলাক মনত ৰখাৰ কাৰণে এইটো টিক্স আছে, মই তলত লিখি ৰাখিছোঁ, আপোনালোকে চাব। পত্নী কেলি কালী ৰুকি পাৰি ৰাম, পত্নী পত্নীপ্ৰসাদ, কেলিগোপাল, কালীয় দমন, ৰুকি ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। এইখিনি মনত ৰখাৰ সুবিধাৰ্থে আপোনালোকে মুখস্থ কৰিব পাৰে। পত্নী কেলি ৰুকি পাৰি ৰাম। তো শংকৰদেৱৰ অংকীয়া নাটকৰ ভিতৰত পত্নীপ্ৰসাদখন হ'ল আপোনাৰ প্ৰথম নাটক। শংকৰদেৱৰ প্ৰথম নাটক পত্নীপ্ৰসাদ। এইটো প্ৰায় আহি থাকে, এইটো ইম্পৰ্টেণ্ট হয় বাৰু। আৰু শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখন হ'ল পাৰিজাত হৰণ। আৰু ৰাম বিজয়খন হ'ল আপোনাৰ শংকৰদেৱৰ শেষ নাটক। তো প্ৰথম নাটক হ'ল পত্নীপ্ৰসাদ আৰু শ্ৰেষ্ঠ নাটকখন হ'ল পাৰিজাত হৰণ আৰু শেষ নাটকখন হ'ল ৰাম বিজয়। আৰু পত্নীপ্ৰসাদখন ৰচনা হৈছিল দশম স্কন্ধ ধোৱাঘাটা বেলগুৰি সত্ৰত। তাৰপিছত শংকৰদেৱৰ দাৰ্শনিক তথ্যমূলক গ্ৰন্থ। দাৰ্শনিক তথ্যমূলক গ্ৰন্থখন হ'ল নিমি নৱসিদ্ধ সংবাদ। শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ হ'ল আপোনাৰ কীৰ্তন ঘোষা আৰু গুণমালা।
এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কীৰ্তন নাম প্ৰসংগমূলক গ্ৰন্থ কীৰ্তন ঘোষা আৰু গুণমালা তো বন্ধুসকল আজি ইমানতে সমাপ্ত কৰিলোঁ তো মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আছিল গতিকে আপোনালোকে সাউণ্ড কোৱালিটিটো কেনেকুৱা পালে ভিডিঅ'টো বেছি ফাষ্ট হ'ল নে স্লো হ'ল জনাব কমেণ্ট বক্সত নিশ্চয় জনাব আৰু মানে মোৰ ইমান সময় নাই বাবে মই এডিট চিডিট নকৰি ডাইৰেক্টলি মোৰ নোটছৰ পৰাই শ্বেয়াৰ কৰিলোঁ আপোনালোকে কমেণ্ট বক্সত জনাব বাৰু ভিডিঅ'টো কেনেকুৱা লাগিল তো ভিডিঅ'টো নিশ্চয় চাব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' মই আপলোড কৰিম নেক্সট ভিডিঅ'বিলাক চাব বুলি অনুৰোধ থাকিল ধন্যবাদ